অঁ এয়া মই জাষ্ট ঘৰ পালোহি। হ'ব দিয়া মই এতিয়া ৰাখোঁ দিয়া। হেল্ল' শুনা না, আজি ভাল লাগিল দেই তোমাৰ লগত বাইকত আহি। হ'ব এতিয়া ৰাখোঁ হা, বাই। অঁ মা, মা কি কৰি আছা তুমি? মই কলেজৰ পৰা আহি পালোহি। শুনা না, মোলৈ চাহ একাপ বনাই আনা না, বিৰাট মূৰ বিষাইছে জানানে মা। এতিয়াহে শান্তি আৰু দেই, বহুত ভাগৰ লাগিলে দেই ক্লাছবোৰ কৰি। কিমাননো আৰু পঢ়ি থাকিম আৰু, বৰহে লগা হৈছে এখন। কেতিয়ানো এইবোৰ পঢ়া শেষ হ'ব আৰু জানো পাই, ভগৱানেহে জানে। ঐ তই যে কলেজৰ পৰা আহিয়ে চাহ কাপ দিবলৈ ক'লি, হাত মুখ ধুলিনে নাই পিছে? এনেকৈ চাহ খাব নোৱাৰো দেই বাহিৰৰ পৰা আহি পেলাই। যা যা হাত মুখ ধুই আগে যা। এই হাত মুখ নোধোৱাকৈ খাওঁচোন, কিনো হ'ব হাত মুখ নোধোৱাকৈ খালে? মই কিবা বেয়া ঠাইত যোৱাগৈ নাই নহয়, আৰু মোৰ ভৰিত বেয়া বস্তু লগা নাই নহয় হাত মুখ ধুবলৈ। ইমান মাথা বিষাইছে, চাহকাপ লৈ আনাচোন। চাহকাপ খাই তাৰপিছত হাত মুখ ধুমগৈ। এই মাজনী নে কিনো পায় একেবাৰে মানে। কি হ'ল তই হাত মুখ নুধুৱ? ভাল কথা এটা ক'লে শুনিব নোৱাৰ, একো কথাই নুশুনে মানে ছোৱালীজনীয়ে। ইমান জেবেজেং ছোৱালী, আৰু এখন ঘৰলৈ বিয়া দিলে কেনেকৈ খাবি হা তই? মই নোৱাৰোঁ দেই, এতিয়া মোৰ মন যোৱা নাই হাত মুখ ধুবলৈ। ধুম নহয় পিছত কিনো হ'ব, এইবোৰ বাদ দিয়া তোমাৰ পুৰণিকলীয়া নিয়মবোৰ। এইবোৰ মানে মোক কৈ নাথাকিবা দেই, মোৰ একদম খং উঠি যায়। কোনো পুৰণিকলীয়া নিয়ম একো এটা ক'লে পুৰণিকলীয়া নিয়ম মনা হয় মই। এতিয়া এইবোৰ কথা বুজি নাপাওঁ মাৰৰ কথা। যেতিয়া এখন ঘৰলৈ বিয়া হ'বি তেতিয়া গম পাবি, তেতিয়া মাৰৰ কথাবিলাক মনত পৰিব তোৰ। পৰীক্ষালৈ আৰু বেছি দিন নাই। যোৱাবাৰতো ফাৰ্ষ্ট ক্লাছটো পাবই নোৱাৰিলোঁ। মোৰ লগৰ ৰিম্পী, পম্পী সকলোৱে ফাৰ্ষ্ট ক্লাছ পালে। এইবাৰ যদি মই নাপাওঁ মায়ে মোক কলিজা খাব। ইপিনে মোৰ মনত প্ৰেমৰ পোক সোমাইছে। কি হ'ব, দিনে ৰাতিয়ে খাওঁতে বহোঁতে অকল খালি পলাশৰ কথাই মনত পৰি থাকিবলৈ লৈছে। কিনো যে কৰিম আৰু পাই। নাই সেইবোৰ ভাবি থাকিলে নহ'ব দেই, এতিয়া অলপ পঢ়োঁহে, পৰীক্ষা পালেহি। এমাহৰ পিছতে পৰীক্ষা আছে। মেজৰ ছেকেণ্ড পেপাৰখনকে পঢ়োঁ, এইখনহে মই বেছিকৈ টান পাওঁ, এইখনকে পঢ়োঁ ৰ। শুই শুয়ে পঢ়োঁ নেকি? এনেকৈ বহি বহি পঢ়িবলৈ দেখোন আমনি লাগিব। শুই শুয়ে মজা লাগিব পঢ়ি। পলাশক ফোন এটা কৰি লওঁ, তাৰপিছত পঢ়িম। কিনো কৰি আছে সুধোচোন। হেল্ল', অঁ কি কৰি আছা তুমি? অঁ হয় নেকি? এই মই ভাত পানী খাই মেলি অকণ পঢ়িবলৈ লৈছোঁ। এই নাই অ', একেবাৰে পঢ়া হোৱা নাই জানানে। তুমিও পঢ়িবা আকৌ, এই এক্সাম পালেহিয়ে নহয়, এমাহে আছে আৰু মাজতে। এইবাৰ ফাৰ্ষ্ট ক্লাছ নাপালে মায়ে মোক সোধাই নেৰে, খাই পেলাব কলিজা। কাৰণে অকণ পঢ়িবলৈ লৈছোঁ। তুমি ভাত পানী খালা? অঁ আজি ভাল লাগিলে জানা তোমাৰ লগত আহি। অঁ কাইলৈ কলেজলৈ যাম চাগে, তুমি যাবানে? অঁ হ'ব দিয়া, তোমাৰ লগতে যাম তেতিয়াহ'লে। হেই নকওঁ, এইবোৰনো কৈ থাকিবলগীয়া কথা নেকি? নোৱাৰোঁ মই ক'বলৈ, মায়ে কেনেবাকৈ শুনিব। মই নোৱাৰোঁ দেই ক'বলৈ। এই নকওঁ যোৱা। হা অ' ছোৱালী, তই যে মোবাইলত অথনিৰ পৰা কাৰ লগত ফুচফুচাই আছ? হা? অঁ মা নহয় মানে মই পম্পীৰ লগত কিবা এটা ডিছকাছ কৰি আছিলোঁ। কি হ'ল? ঐ মায়েৰক ফাঁকি দিবলৈ কথা নাপালি? মই কি বুজি নাপাওঁ নি? তই ছোৱালীৰ লগত কথা পাতি আছ নে ল'ৰাৰ লগত কথা পাতি আছ? মই শুনিহে আছোঁ। অথনিৰ পৰা ফুচফুচ কৰি আছে। তই যদি পম্পীৰ লগত কথা পাতিছিলি তেতিয়াহ'লে এনেকৈ কথা পাতিলিহেঁতেন নেকি তাইৰ লগত ফুচফুচাই? হে মাৰক বুৰ্বক ভাবিছ? এই তোৰ নিচিনা বয়স ময়ো পাৰ কৰি আহিছোঁ বুজিছ। 40 বছৰ অভিজ্ঞতা হ'ল মোৰ এতিয়া। অথনি তই মোক পঢ়োঁগৈ বুলি কৈ লৈ ৰুমত আহি এইবোৰ কৰি আছহি, ল'ৰাৰ লগত কথা পাতি আছ। লাজ নালাগে তোৰ? হা যোৱাবাৰ ফাৰ্ষ্ট ছেমত এই গ্ৰেডটো পাব নোৱাৰিলিয়ে। লোকৰ শইকীয়ানী জীয়েক, বৌমানী জীয়েক চবেই এই গ্ৰেড পালে, আৰু আমাৰজনীয়ে বি গ্ৰেড পাই আনিছে। এতিয়া লাজ লগা নাই? এইবাৰ যদি তই এই গ্ৰেড পাব নোৱাৰ চাবি মই তোক কি কৰোঁ। পিঠি ফালিম মই। ল'ৰাক ভাল পাবলৈ আহিছে লাজ নাইকিয়া ছোৱালী। কি হ'ল এতিয়া শিল্প কৰা কপৌটোৰ নিচিনাকৈ থৰ লাগিলি যে? কিতাপ পঢ়, আৰু নেক্সট টাইম যদি মই এনেকৈ ল'ৰাৰ লগত ফুচফুচাই কথা পাতি থকা শুনো চাবি মই তোৰ মোবাইলে কাঢ়ি থ'ম, মোবাইলে ভাঙি পেলাম মই। পাবি তেতিয়া মছলা। হ'ব নেপাতো দিয়া আজিৰ পৰা, তুমি অকণমান বেছি কৰা। ফোন কাঢ়ি দিব নালাগে মোৰ তাত। হ'ব যোৱা এতিয়া তুমি, মই পঢ়োঁ। পলাশৰ লগত কথা পতা আজিৰ পৰা মুদা মৰিল। বৰ বেয়া কথা হ'ল, কিন্তু দৰকাৰ আছিলে মোক ফোন কৰিবলৈ। আৰু মাজনীও কম নহয়, এনেকৈ মনে মনে শুনি থাকিব লাগেহিনে মোৰ ৰুমৰ ওচৰত আহি পেলাই। ঠিক আছে কিতাপখনকে পঢ়োঁ ৰ, আজিৰ পৰা পঢ়িব লাগিব, নহ'লে মায়ে মোক কলিজা খাই পেলাব। এইফালে প্ৰেম কৰিব নোৱাৰিম, মোবাইলো নিদিব, কোনোফালেই নহ'বগৈ মোৰ। পঢ়িবও লাগিব মই আৰু প্ৰেমো কৰিব লাগিব, দুইটা সমানে বজাই ৰাখিম ৰ, তেতিয়া মোক কোনো একো ক'ব নোৱাৰে। Political science is the scientific study of politics. It is a social science dealing with system of governance and power.